এনআৰচিৰ উন্নতিকৰণ সন্দৰ্ভত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈয়ে কেইটামান বিশেষ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। গতিকে ইয়াৰ প্ৰতিটো কথা আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াৰ আগতে আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা ভিডিঅ'বোৰৰ আপডেট সকলোতকৈ আগত পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। প্ৰথমতে আপোনালোকক জনাওঁ যে দ্য টেলিগ্ৰাফ অনলাইন এডিশ্যন ই পেপাৰত প্ৰকাশ পায় গগৈ ভোটাৰ লিষ্ট ডিমাণ্ড অন এনআৰচি ইনক্লুশ্যন। প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈয়ে কয় যে 2019লৈকে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা সকলো মানুহৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হোৱা উচিত। ইয়াৰ পূৰ্বে 2014 চনলৈকে ভোটাৰ তালিকাত থকা সকলো লোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত কৰিবলৈ গগৈয়ে দাবী জনাইছিল। যিহেতু 2019 চনলৈকে বহু লোকৰ নাম ভোটাৰ তালিকাত নতুনকৈ অন্তৰ্ভুক্ত হৈছে, গতিকে তেওঁলোকৰ নামো এনআৰচিত অন্তৰ্ভুক্ত হ'ব লাগে। মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে 31 জুলাই 2019ত এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশ হ'ব। ইয়াৰ বাবে এনআৰচিৰ কৰ্মৰত বিষয়াসকলে বহু ব্যস্ততাৰে কাম কৰি আছে। কিন্তু এনে সময়ত গগৈৰ এনে মন্তব্য বহুত তাৎপৰ্যপূৰ্ণ। গগৈয়ে কয় যে আমাৰ ওচৰত ভাৰতীয় নাগৰিকৰ ভোটাৰ তালিকা আছে যিসকলে ভোটাধিকাৰ সাব্যস্ত কৰে। আনহাতে এনআৰচিত বহু ভাৰতীয় নাগৰিকৰ নাম বাদ পৰিব। গতিকে চৰকাৰে ভোটাৰ তালিকাখন এনআৰচিৰ বাবে প্ৰাধান্য দিয়া উচিত। ইয়াৰ সন্দৰ্ভত আপোনালোকৰ মতামত কি নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী অৰ্থাৎ ফেচবুক আৰু হোৱাটছআপলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।